চাকৰি হ'ব তোমাৰ এইজনক লৈ যাম বাহিৰ লৈ যাম মোৰ মিটাৰ অলপ বেছি হৈছে চাকৰি হৈ যাব এই কৃষ্ণ দেই এই ভাগি জাবৰ ভাগি আৰে টাইমটোতো হৈ গ'ল এতিয়া 7টা বাজি গ'ল চিকৰটি তুমি এটা কাম কৰা ইণ্টাৰভিউ দিবলৈ অহা ল'ৰাকেইটাক এবাৰ আহিছে নাই অহা চাই আহা দেই হ'ব ছাৰ মই চাই আহিছোঁ আজি ৰাতি হৈ গ'ল পাই কোম্পানীটো LLK কোম্পানী বুলি ক'লে ইয়াতে কোনডোখৰত আছে এতিয়া পোৱা নাই নহয় চাব লাগিব এইফালে এই কোম্পানীটো ক'ত আছে বাৰু LL কোম্পানী এইটো মই পালোহি পাই আপুনি ইয়ালৈকে আহিছে নেকি তালৈকে আহিছোঁ এই ময়ো আহিছোঁ পাই ব'লা এই কোম্পানীটো ৰাতি ইণ্টাৰভিউ আছিল জানো বা মই খালি ঘোষ মানে 25 টকা দিলোঁ তুমি কিমান দিলা মই 28 টকা দিছোঁ 28 দিলে ন বোলা কিবা এটা হ'ব কাম বন নাই যে চাকৰি তাকৰি নাই বেলেগ কোম্পানীটো লিখা দিনত 10টা বজাত লয় বেলেগ কোম্পানী দিনত খোলে এইটো ৰাতি খুলিছে কেনেকুৱা কোম্পানী জানো বা কালি ৰ'বচোন কথা এটা কওঁ কোৱাচোন হেৰি আপোনাৰ মানুহটো অকণমান দেখাত জনা লাগিছে আপুনি পঢ়া শুনা অলপ আছে ৰ'বা মোৰনো নাই দেই হেৰি আপুনি কাম এটা কৰিব নেকি মানে এই যিবোৰ আপোনালোকে প্ৰশ্ন সুধিব আপুনি উত্তৰটো ভাগ দি দিব সেইটো মোক আপুনি মানে কপি কৰি দিব নি বাৰু কিনো কৈছা আকৌ তুমি মোক কৈ দিবচোন বাৰু মই মানে বিশেষকৈ মই নাজানো মানে কিবা এটা কৈ দিম আপুনি ক'ব ন হ'ব ব'লক দেই হ'ব কিবা এটা চাই দিম বাৰু মই আপোনাৰ মানে চাহ চাই লৈ হ'ব ছাৰ ল'ৰাকেইটা আহি ৰখি আছে কি ল'ৰাকেইটা পালেহি তেতিয়াহ'লে এটা কাম কৰা ল'ৰাকেইটা পালেহি বুলি ক'লে তেহেঁতি নৰ্থ ইষ্টটো দি থৈ গৈছিলোঁ আপুনি ঠিক আছে তুমি এটা কাম কৰা তোমাৰ কামটো কৰি আমি নেক্সট জনক মাতি দিয়া এতিয়া চাহ সোমাব পাৰোঁ না আহা তুমি সোমাই আহা ঠিক আছে তুমি বহা বাৰু তোমাৰ নামটো তোমাৰ ৰাগ ৰক্তিম মানস প্ৰতিম সূৰ্যচন্দ্ৰ বৰুৱা নামটো বৰ ধুনীয়া দীঘলে হৈছে বাৰু দেই তোমাৰ এতিয়া তুমি কোৱা তোমাৰ প্ৰথম কুৱেশ্যনটো হ'ল তুমি হিন্দী বোলছবিৰ ভিতৰত মানে এক্টৰনি তুমি কাক বেছিকৈ ভাল পোৱা তোমাৰ ফালৰ পৰা ছনী লিঅ'নি ঠিক আছে তুমি কি ছানী লিঅ'নি ক'লা ন ছানী লিঅ'নি বুলি ক'বলৈ গ'লে ঠিক আছে তো নেক্সট প্ৰশ্নটো তুমি শুনা ঠিক আছে তেতিয়াহ'লে তুমি কোৱা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নামটো তুমি ক'ব লাগে নেক্সট কোৱা ছাৰ নৰেন্দ্ৰ মোদী 3 নম্বৰ কুৱেশ্যনটো হ'ল গৰুৱে যি ভাগি মল ত্যাগ কৰে সেই মল ভাগি কি বুলি জনা যায় কোৱা তুমি ছাৰ আমাৰ সমাজততো গোবৰ বুলি কোৱা যায় ঠিক আছে তুমি তেতিয়াহ'লে যাব পাৰা লাষ্টত তুমি গোবৰ বুলি ক'লা ন ঠিক আছে তুমি যাব পাৰা নেক্সট ভাইটি মোক মাতিলে হেৰি আকৌ গোৱা আকৌ বুলি ক'লে মই চাহ খুৱাই দিম নহয় ছনী লিঅ'নি নৰেন্দ্ৰ মোদী গোবৰ ছনী লিঅ'নি নৰেন্দ্ৰ মোদী গোবৰ ন ঠিক ধন্যবাদ দেই চাহ সোমাব পাৰোঁনে সোমাই আহা ঠিক আছে বহা তুমি কি বুলি কয় তোমাৰ নামটো আছিলে কি কনকনা বন্দনা স্মৃতি চুতীয়া টোটেলি মাইকী মানুহৰ নামৰ কথা লাগিলে কি মই পঢ়াত খেলি মেলি হৈছে নেকি কনকনা বন্দনা স্মৃতি চুতীয়া ঠিক আছে তুমি বহাব মোৰ বোধেৰে ই নোৱাৰে ইয়াক সামান্য প্ৰশ্ন সোধাওঁতে ভাল হ'ব তুমি কোৱা তোমাৰ মাৰ নামটো কি কোৱাচোন ছাৰ মাৰ নাম ন ছনী লিঅ'নি কি ক'লি তই কি ক'লি মাৰ নামটো কি ক'লি তোৰ বাপৰ নামটো কি ক মোক খঙে উঠিছেগৈ পাই ল'ৰা ছাৰ দেউতাৰ নামটো ন নৰেন্দ্ৰ মোদী ছাৰ কি ল'ৰা এই মাৰ নাম বুলি ক'লে সেইজনী কথা ক'লি এতিয়া বাপৰ নামটো সুধিলোঁ নৰেন্দ্ৰ মোদী তই কি খাই জন্ম দিলে কি খাই জন্ম দিলে তই ইণ্টাৰভিউ দিবলৈ আহিছিল নে কি ক'বলৈ আহিছিল দেই ছাৰ কি খাই জন্ম দিলে বুলি ক'লে মানে ছাৰ গোবৰ কি মুখৰ ল'ৰা এই বহিলত তোমাৰ কথা নাই তুমি কি কৰিছা তুমি মাল খোৱা নেকি মাল খাই আহিছা নেকি তুমি ইয়াত কি এখন ইণ্টাৰভিউ দিব আহিছা নে কি ক'বলৈ আহিছা তুমি এতিয়া চিকট লগাই খেদি পঠিয়াম গম পাইছা নে তুমি ছাৰ ৰ'ব আপুনি কি মালৰ কথা ক'লে নেকি অলপ আগত সেই ইয়াত পায় নেকি মাল আছে যে অলপমান এপেকমান দিয়ক কম দেখিলেও হ'ব তুমি মাল খাওঁ বুলি ক'লা আৰু বহি আছা ক'ত আছা তুমি মোৰ আগত অকণো মই লাজ বোলা বস্তুটো নাই নেকি তোমাৰ ছাৰ লাজৰ কোনো কথাই নাই মই কাপোৰ পিন্ধিয়ে খাম মই উলংগ হৈ নাখাওঁ হাত লাল তোমাক হাত যোগ কৰি কৈছোঁ তুমি কিন্তু এবাৰ ওলাই যোৱা দেই মই বৰ অশান্তি পাইছোঁ দেই এনেকুৱা ল'ৰা মই জীৱনত পোৱা নাই কিমান ইণ্টাৰভিউ কৰিছোঁ তুমি যোৱা হাত যোগ কৈছোঁ তুমি এবাৰ ওলাই যোৱা ছাৰ মই যোৱাটো যাম বাৰু খালি মোৰ চাকৰিটো হ'ব না ছাৰ তুমি যোৱা না মই চাকৰি হ'ব বুলি কৈছোঁ তোমাৰ পুৰা ফুল ফৰ্ম তোমাৰ গেৰাণ্টি দিছোঁ মই যাম ছাৰ মানুহ ট্ৰেক্টৰ পোৱা হ'লে
তোমাৰ চাকৰিটো হ'ব গেৰাণ্টি এহে কৃষ্ণ দেই তুমি যোৱা না ওলাই যোৱা একদম চিঅ'ৰ চাকৰি হ'ব তোমাৰ এইজনে লৈ যাম বাহিৰ লৈ যাম মোৰ মিটাৰ অলপ বেছি হৈছে চাকৰি হৈ যাব এই কৃষ্ণ দেই এই ভাগি জাবৰ ভাগি